নমস্কাৰ অসমীয়া ই পাঠৰ এই আলোচনাত ধ্বনি বিজ্ঞানৰ ধাৰণা আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। ধ্বনি বিজ্ঞান বুলিলে কি বুজা যায় আৰু ধ্বনি বিজ্ঞানৰ অধ্যয়নে ভাষাৰ কোনবোৰ দিশ সামৰি লয় সেয়া আলোচনা কৰাই এই পাঠৰ মূল উদ্দেশ্য। ভাষাৰ চাৰিটা মূল উপাদান ধ্বনি, ৰূপ, বাক্য, অৰ্থৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম একক বা উপাদানটোৱেই হৈছে ধ্বনি। মানুহৰ হাওঁফাওঁৰ পৰা বহিঃগামী বায়ু প্ৰবাহ বা হাওঁফাওঁলৈ টানি অনা বায়ু প্ৰবাহক বিভিন্ন বাগিন্দ্ৰিয়েৰে সঞ্চালন কৰি বা লৰাই যি নাদ বা অনুৰণনৰ সৃষ্টি কৰা হয় তাকেই বাগধ্বনি বা চমুকৈ ধ্বনি বুলি কোৱা হয়। মানুহৰ বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত এনে বাগধ্বনি বা ধ্বনিসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন যিটো শাখাত কৰা হয় সেই শাখাটোকে ধ্বনি বিজ্ঞান নামেৰে জনা যায়। পৃথিৱীৰ যিকোনো ভাষাতে সম্ভৱপৰ উচ্চাৰিত ধ্বনিসমূহৰ আলোচনা এই ভাষা বিজ্ঞানৰ শাখাটোৱে সামৰি লয়। ইংৰাজী ফনেটিক্স শব্দটোৰ অসমীয়া পৰিভাষা হিচাপে ধ্বনি বিজ্ঞান শব্দটো গ্ৰহণ কৰা গৈছে আৰু ইংৰাজী ফনেটিক্স শব্দটো গ্ৰীক ফনিন শব্দৰ পৰা গ্ৰহণ কৰা হৈছে। ফনিন শব্দটোৰ অৰ্থ হৈছে কোৱা। গতিকে অনুমান কৰিব পাৰি বা যুক্তিসন্মতভাৱে এই কথাটো ঠাৱৰ কৰিব পাৰি যে ধ্বনি বিজ্ঞান মূলতঃ কথ্য ভাষাৰ লগতে জড়িত। ধ্বনিৰ আৱয়ৱিক গুণৰ অধ্যয়নৰ লগতো ই বিশেষভাৱে জড়িত। ধ্বনিসমূহ যিহেতু সাধাৰণ দৃষ্টিত চাব বা চুব পৰা বস্তু নহয়, গতিকে ধ্বনিৰ আৱয়ৱিক গুণ বা শাৰীৰিক গুণৰ অধ্যয়ন কথাটো কিবা বিষ সদৃশ যেন লাগিব পাৰে। আচলতে ধ্বনিসমূহে শ্বাস, ঘোষত্ব, কম্পনাংক আদি বিভিন্ন গুণ বহন কৰে আৰু ধ্বনি বিজ্ঞানত এই গুণসমূহৰ বিশেষভাৱে অধ্যয়ন কৰা হয়। ধ্বনিসমূহ কেনেদৰে উচ্চাৰিত হয়, বক্তাৰ মুখৰ ধ্বনিসমূহ শ্ৰোতাৰ কাণত কেনেদৰে প্ৰতিধ্বনিত হয়, শ্ৰৱণ ইন্দ্ৰিয়ৰ যোগেদি শ্ৰোতাই ইয়াৰ প্ৰতি কেনেদৰে সঁহাৰি দিয়ে, লিখিত প্ৰতীক বা আখৰৰ যোগেদি ধ্বনিসমূহ কেনেদৰে ভাষা এটাত প্ৰকাশ কৰা হয় ইত্যাদি বিভিন্ন ক্ষেত্ৰত ধ্বনি বিজ্ঞানত অধ্যয়ন কৰা হয়। ধ্বনি বিজ্ঞানৰ প্ৰধান শাখা তিনিটা: উচ্চাৰণাত্মক বা পৰম্পৰাগত ধ্বনি বিজ্ঞান, ধ্বন্যাত্মক বা শ্ৰুতি ধ্বনি বিজ্ঞান, শ্ৰৱণাত্মক বা সংবহনাত্মক ধ্বনি বিজ্ঞান। এই তিনিওটা ভিন্ন শাখাত ধ্বনিৰ বিভিন্ন দিশ অধ্যয়ন কৰা হয়। আমি প্ৰথমে চাওঁ উচ্চাৰণাত্মক বা পৰম্পৰাগত ধ্বনি বিজ্ঞানত ধ্বনিৰ কোনকেইটা প্ৰধান দিশ সামৰি লোৱা হয়। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানত ধ্বনিৰ উচ্চাৰণত বাগিন্দ্ৰিয়ৰ ভূমিকা, ধ্বনিৰ উচ্চাৰণৰ কৌশল বা কোনবোৰ স্থানত ধ্বনিসমূহ উচ্চাৰিত হয় ইত্যাদি দিশসমূহ মূলতঃ অধ্যয়ন কৰা হয়। ইয়াৰ লগতে বাগধ্বনিসমূহ বিশেষ চিহ্নৰ দ্বাৰা চিহ্নিতকৰণ, যি প্ৰক্ৰিয়াক প্ৰতিলেখন প্ৰক্ৰিয়া বুলি কোৱা হয়, উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানৰ অন্য এখন অন্যতম অধ্যয়ন ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি, যাক ইংৰাজীত কোৱা হয় ইণ্টাৰনেশ্যনেল ফনেটিক এলফাবেট বা চমুকৈ IPA, বহুলভাৱে ব্যৱহৃত তেনে এক জনপ্ৰিয় প্ৰতিলেখন শৈলী। ধ্বনিসমূহ মূলতঃ তিনিটা দিশৰ পৰা আলোচনা বা শ্ৰেণী বিভাজন কৰা হয়: ধ্বনিসমূহৰ ঘোষত্বৰ দৃষ্টিকোণৰ পৰা, ধ্বনিসমূহৰ উচ্চাৰণৰ স্থানৰ দৃষ্টিকোণৰ পৰা আৰু কেনেদৰে ধ্বনিসমূহ উচ্চাৰণ হয় বা ধ্বনিৰ উচ্চাৰণৰ ধৰণৰ দৃষ্টিকোণৰ পৰা। ঘোষত্বৰ দৃষ্টিকোণৰ পৰা ধ্বনিসমূহ সঘোষ আৰু অঘোষ এই দুটা ভাগত ভাগ কৰা হয়। হাওঁফাওঁৰ পৰা বহিঃগামী বায়ু প্ৰবাহ স্বৰতন্ত্ৰীৰ পাত দুখনত কম্পনৰ সৃষ্টি কৰে নে নকৰে, এইটোৱেই হৈছে সঘোষ বা অঘোষ এই দুটা ভাগত বিভক্ত কৰাৰ মূল আধাৰ। ঘটিকাৰ ঠিক পৰৱৰ্তী অংশতে মানুহৰ স্বৰতন্ত্ৰী নামৰ এটা অংশ থাকে আৰু এই স্বৰতন্ত্ৰীত মাজ অংশটোত এটা বাট আৰু দুইফালে দুখন কোমল আৰু সংবেদনশীল মাংসপেশী আছে। আমি যেতিয়া উশাহ লওঁ বা কথা বতৰা কওঁ তেতিয়া এই স্বৰতন্ত্ৰীৰ কোমল পাত দুখনৰ মাজৰ সুৰংগয়েদি বায়ু বাহিৰলৈ ওলাই আহে। যেতিয়া স্বৰতন্ত্ৰীৰ পাত দুখন বা কোমল মাংসপেশী দুখন
সম্পূৰ্ণ বন্ধ অৱস্থাত থাকে তেনে অৱস্থাত কোনো ধ্বনিৰ সৃষ্টি নহয় আংশিকভাৱে বন্ধ অৱস্থাত যেতিয়া হাওঁফাওঁৰ পৰা বাহিৰলৈ বায়ু ওলাই আহে তেতিয়া এই কোমল মাংসপেশী দুখনত বা স্বৰতন্ত্ৰীৰ পাত দুখনত বায়ুৱে কম্পনৰ সৃষ্টি কৰে এনে কম্পনৰ যোগেদি সৃষ্টি হোৱা ধ্বনিক হঘোষ ধ্বনি বুলি কোৱা হয় স্বৰধ্বনিসমূহ যুগ্ম স্বৰ যেনে ঐ ঔ আদি বা কিছুমান ব্যঞ্জন ধ্বনি অসমীয়াত ব ভ দ ধ ম ইত্যাদি হঘোষ ধ্বনি স্বৰতন্ত্ৰী যেতিয়া সম্পূৰ্ণ মুক্ত অৱস্থাত থাকে হাওঁফাওঁৰ পৰা বহিৰ্গামী বায়ু প্ৰবাহে কোনো বাধা নোপোৱাকৈ বাহিৰলৈ ওলাই আহে আৰু এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিসমূহক কোৱা হয় অঘোষ ধ্বনি প ফ ত থ আদি অঘোষ ধ্বনিৰ উদাহৰণ উচ্চাৰণৰ স্থানৰ আধাৰত ধ্বনিসমূহ বিভিন্ন ভাগত বা বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয় ইয়াৰে মূল ভাগসমূহ এনেধৰণৰ ঔষ্ঠ বা দৌষ্ঠ ধ্বনি দন্তস্থ ধ্বনি দন্ত দন্তমূলীয় পশ্চদন্তমূলীয় মূৰ্ধন্য তালব্য পশ্চতালব্য আলজিহ্বীয় গাল আৰু কণ্ঠনালীয় ওষ্ঠধ্বনিসমূহ মূলতঃ ওঠত উচ্চাৰণ হয় ওঠ দুটা সম্পূৰ্ণ লগ লগাই হাওঁফাওঁৰ পৰা বহিৰ্গামী বায়ু প্ৰবাহক যেতিয়া বাধা সৃষ্টি কৰা হয় আৰু ওঠ দুটা হঠাৎ খুলি দিয়া হয় এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় ঔষ্ঠ ধ্বনি বা দৌষ্ঠ ধ্বনি দুইটা ওঠ লগ লাগে কাৰণে দৌষ্ঠ ধ্বনি বা ওঠে বিশেষ এই শ্ৰেণী ধ্বনিৰ উচ্চাৰণত ভূমিকা পালন কৰে কাৰণে এনে ধ্বনিৰ নাম ঔষ্ঠ ধ্বনি প ফ ব ভ ম আদি ঔষ্ঠ ধ্বনিৰ উদাহৰণ দন্তস্থ ধ্বনিবোৰ উচ্চাৰণ কৰোঁতে তলৰ ওঠটো ওপৰৰ পৰাই দাঁতৰ ওচৰ চপাই বা দাঁতত লগাই উচ্চাৰণ কৰা হয় অসমীয়াত দন্তস্থ ধ্বনিৰ উচ্চাৰণ নাই ইংৰাজীত এফ ভি এই আখৰকেইটাই কেতিয়াবা দন্তস্থ ধ্বনিৰ প্ৰতিনিধিত্ব কৰে দন্ত ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগটো ওপৰৰ পৰাই দাঁতত স্পৰ্শ কৰাই উচ্চাৰণ কৰা হয় সংস্কৃত ভাষাত এই দন্ত ধ্বনিৰ উচ্চাৰণ আছে ত থ দ ধ ন আমি অসমীয়াত যিটো দন্ত ত দন্ত থ দন্ত ধ দন্ত ন বৰ্গ লিখোঁ সংস্কৃতত এই বৰ্গকেইটা বা এই আখৰকেইটা দন্ত ধ্বনি আগজিভাই ওপৰৰ পৰাই দাঁতৰ আলুত স্পৰ্শ কৰাই উচ্চাৰণ কৰা ধ্বনিসমূহক কোৱা হয় দন্তমূলীয় ধ্বনি অসমীয়াত এই দন্তমূলীয় শ্ৰেণীৰ ধ্বনি পোৱা যায় আচলতে অসমীয়া ভাষাত দন্ত আৰু মূৰ্ধন্য যদিও এই দুইটা বৰ্গৰ ধ্বনি লিখা হয় এই দুইটা বৰ্গৰ ধ্বনি দন্তমূলীয় ধ্বনি হিচাপেহে উচ্চাৰিত হয় দন্তমূলীয় ধ্বনিসমূহৰ ঠিক পিছৰ অংশটোক কোৱা হয় পশ্চদন্তমূলীয় ধ্বনি বা পিছৰ অংশত উচ্চাৰিত ধ্বনিসমূহক কোৱা হয় পশ্চদন্তমূলীয় ধ্বনি আগজিভাই ওপৰৰ পৰাই দাঁতৰ আলুৰ ঠিক পাছৰ অংশত স্পৰ্শ কৰি উচ্চাৰণ কৰা ধ্বনিসমূহক পশ্চদন্তমূলীয় ধ্বনি বোলা হয় ইংৰাজী ভাষাত এই ধৰণৰ ধ্বনিৰ উচ্চাৰণ পোৱা যায় চিপ ভিজন জাম্প আদি শব্দৰ উচ্চাৰণত এই পশ্চদন্তমূলীয় ধ্বনিৰ উদাহৰণ পোৱা যায় দন্তমূলৰ পিছৰ অংশটোক কোৱা হয় তালুকা আৰু তালুকাখনক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি আগতালু যাক কোৱা হয় মূৰ্ধা মাজতালু বা কঠিন তালু আৰু পাঁচতালু বা কোমল তালু এই তালুকাখনৰ তিনিওটা অংশতে তিনিটা ভিন ভিন শ্ৰেণীৰ ধ্বনিৰ সৃষ্টি হয় আগতালুখনত সৃষ্টি হোৱা ধ্বনি বা জিভাখনে যেতিয়া আগতালুত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা বাহিৰলৈ ওলাই আহিব খোজা বায়ু প্ৰবাহক বাধা প্ৰদান কৰা হয় আৰু এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় মূৰ্ধন্য ধ্বনি সংস্কৃত ভাষাত মূৰ্ধন্য ত থ দ ধ ন আদি মূৰ্ধন্য ধ্বনি হিচাপে উচ্চাৰিত হয় মূৰ্ধাৰ ঠিক পিছৰ অংশটো হৈছে কঠিন তালুত জিভাৰ আগটো স্পৰ্শ কৰাই যেতিয়া ধ্বনি উচ্চাৰণ কৰা হয় তেনে ধ্বনিক কোৱা হয় তালব্য ধ্বনি সংস্কৃত ভাষাত তালব্য হ চ জ আদিবোৰ তালব্য ধ্বনি হিচাপে উচ্চাৰিত হয় অসমীয়া ভাষাত তালব্য ধ্বনি মাত্ৰ এটা ইয় ধ্বনিটো আমাৰ ভাষাত তালব্য হিচাপে উচ্চাৰিত হয় জিভাৰ
পাঁচ অংশ আৰু কোমল তালুৰ সংযোগত যি ধ্বনিৰ উচ্চাৰণ হয় তেনে ধ্বনিক কোৱা হয় পশ্চতালব্য ধ্বনি। অসমীয়াত ক, খ, গ, ঘ, ঙ আদিবোৰ পশ্চতালব্য ধ্বনিৰ উদাহৰণ। পাঁচ তালুৰ ঠিক পিছৰ অংশটোক কোৱা হয় আমি চাব পৰা আলজিভাৰ অংশটো, আৰু আলজিভাৰ ওচৰৰ অংশত উচ্চাৰিত ধ্বনিবোৰক কোৱা হয় আলজিভ্য ধ্বনি। অসমীয়া, ইংৰাজী আদি ভাষাত এই শ্ৰেণী ধ্বনি পোৱা নাযায়, কিন্তু আৰবী ভাষাত আলজিভ্য ধ্বনিৰ উদাহৰণ পোৱা যায়। আৰবী ভাষাত যেতিয়া ক ধ্বনিটো উচ্চাৰণ কৰা হয় সি আলজিভ্য ধ্বনি হিচাপে উচ্চাৰিত হয়। আলজিভাৰ পৰৱৰ্তী অংশটোক কোৱা হয় গলকোষ অংশ, আৰু এই গলকোষ অংশত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় গাল ধ্বনি বা গলকোষীয় ধ্বনি। আৰবী ভাষাত এই শ্ৰেণী ধ্বনিৰ উদাহৰণ পোৱা যায়। গলকোষৰ পৰৱৰ্তী যিটো অংশ, সেই অংশত সৃষ্টি হোৱা ধ্বনিবোৰক কণ্ঠনলীয় ধ্বনি বুলি কোৱা হয়। এই ঘটিকাৰ অংশত থকা স্বৰতন্ত্ৰী বন্ধ কৰি বা সঞ্চালন কৰি বায়ু প্ৰবাহক যেতিয়া হেঁচা প্ৰয়োগ কৰা হয় আৰু এনে অৱস্থাত যিবোৰ ধ্বনি সৃষ্টি কৰা হয় এনে ধ্বনিবোৰক কোৱা হয় কণ্ঠনলীয় ধ্বনি। অসমীয়া ভাষাত স এটা কণ্ঠনলীয় ধ্বনিৰ উদাহৰণ। এনেদৰে উচ্চাৰণৰ স্থানৰ আধাৰত ধ্বনিসমূহক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি। উচ্চাৰণৰ স্থানৰ নিচিনাকৈ উচ্চাৰণৰ ধৰণৰ ভিত্তিতো ধ্বনিসমূহক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি। হাওঁফাওঁৰ পৰা বহিগামী বা হাওঁফাওঁলৈ অন্তৰ্গামী বায়ু প্ৰবাহক বিভিন্ন বাগিন্দ্ৰিয়ৰ দ্বাৰা কেনেদৰে বাধা প্ৰদান কৰা হয় বা সঞ্চালন কৰা হয় তাৰ আধাৰত ধ্বনিবোৰক মূলতঃ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। নিয়ত ধ্বনি, যেতিয়া হাওঁফাওঁৰ পৰা বহিগামী বায়ু প্ৰবাহক সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হয় তেনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় নিয়ত ধ্বনি। আংশিক বা প্ৰায় বাধাহীন অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় অনিয়ত ধ্বনি। আৰু মুখ বিবৰৰ পথটো বন্ধ কৰি নাসিকা বিবৰেদি যেতিয়া বায়ু প্ৰবাহিত হ'বলৈ দিয়া হয় এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় নিয়ত ধ্বনি। সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰি সৃষ্টি হোৱা যিবোৰ ধ্বনি বা নিয়ত ধ্বনি, এই নিয়ত ধ্বনিসমূহকো আকৌ দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি, প্ৰস্ফুট ধ্বনি বা অন্তঃস্ফুট ধ্বনি। হাওঁফাওঁৰ পৰা যেতিয়া বায়ু বাহিৰলৈ উলিয়াই দি কোনোবা এটা স্থানত বন্ধ কৰি হঠাৎ বাহিৰলৈ যেতিয়া বায়ু উলিয়াই দি ধ্বনি উচ্চাৰণ কৰা হয় তেনে ধ্বনিক কোৱা হয় প্ৰস্ফুট ধ্বনি। অসমীয়া ভাষাত সাধাৰণতে ধ্বনিসমূহ প্ৰস্ফুট হিচাপে উচ্চাৰিত হয়। কেতিয়াবা হাওঁফাওঁলৈ বাহিৰৰ পৰা বায়ু টানি আনিও ধ্বনি উচ্চাৰণ কৰা হয়, এনে ধ্বনিবোৰক কোৱা হয় অন্তঃস্ফুট ধ্বনি। কিছুমান ভাষা যেনে আফ্ৰিকাত থকা ইবু, জুলু আদি ভাষাত এনেধৰণৰ অন্তঃস্ফুট ধ্বনি পোৱা যায়। আংশিকভাৱে বা প্ৰায় বাধাহীন অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় অনিয়ত ধ্বনি। অনিয়ত ধ্বনিসমূহক প্ৰধানতঃ এই তিনিটা ভাগত ভাগ কৰিব পাৰি, নিয়তাভাস, স্বৰ বা অনিয়ত ঘৃষ্ট আৰু অন্তস্থ ধ্বনি। নিয়তাভাস ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা বহিগামী বায়ু প্ৰবাহৰ পথটো সংকীৰ্ণ কৰি তোলা হয় বা ঠেক কৰি তোলা হয়। ফলত এই ধৰণৰ ধ্বনিৰ উচ্চাৰণত প্ৰায় বায়ুৰ প্ৰবাহে এটা ঘৰ্ষণৰ সৃষ্টি কৰে, বায়ু প্ৰবাহটো অকণমান গৰম হৈ যায়। এই নিয়তাভাস ধ্বনিসমূহক আকৌ কেইবাটাও ভাগত ভাগ কৰিব পাৰি, যেনে ঘৃষ্ট ধ্বনি, যেতিয়া হাওঁফাওঁৰ পৰা বহিগামী বায়ু প্ৰবাহে খুব সংকীৰ্ণ ৰাস্তা এটাইদি বা পথ এটাইদি বাহিৰলৈ ওলাই আহে, ফলশ্ৰুতিত যদি বায়ু প্ৰবাহটো হয় ঘৰ্ষণৰ সৃষ্টি কৰে, এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় ঘৃষ্ট ধ্বনি। সংস্কৃতত তালব্য হ, মূৰ্ধন্য হ, দন্ত্য হ আদিবোৰ ঘৃষ্ট ধ্বনিৰ উদাহৰণ। অসমীয়াতো ঘৃষ্ট ধ্বনিৰ উদাহৰণ পোৱা যায়। অসমীয়াত জ ধ্বনি ঘৃষ্ট ধ্বনিৰ এটা উদাহৰণ। নিয়তাভাস ধ্বনিৰ অন্য এটা ভাগ পাৰ্শ্ব ধ্বনি। যেতিয়া জিভাখন কোমল তালুৰ ফালে ঘূৰাই বা কোমল তালুত লগাই জিভাখনৰ দুই কাষেদি বায়ু প্ৰবাহিত হ'বলৈ দিয়া হয়, এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় পাৰ্শ্ব ধ্বনি। আমাৰ ল ধ্বনিটো পাৰ্শ্ব ধ্বনিৰ এটা উদাহৰণ।
জিভাৰ আগটো লুটিয়াই উচ্চাৰণৰ স্থানত সাধাৰণতে কোমল তালুত লগাই হঠাৎ যেতিয়া আগলৈ লৈ নাযায় বা পূৰ্ব অৱস্থানলৈ লৈ নাযায়, এনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় তাড়িত ধ্বনি। তাড়িত ধ্বনিও নিয়তাভাগ ধ্বনিৰে এটা ভাগ। সংস্কৃতৰ ৰ, দৈৰ আদি তাড়িত হিচাপে উচ্চাৰিত হয়। এই নিয়তাভাগ ধ্বনিৰে অন্য এটা ভাগ হৈছে লুঠিত ধ্বনি। জিভাৰ আগটো দাঙি উচ্চাৰণৰ স্থানত ঘূৰ এই লুঠিত ধ্বনি উচ্চাৰণ কৰা হয়। শব্দৰ আদি স্থানত যেতিয়া ৰ থাকে, অসমীয়াটো ৰটো এই লুঠিত ধ্বনি হিচাপে উচ্চাৰিত হয়। নিয়তাভাগৰ পাছত এই অনিয়ত ধ্বনিৰ অন্য এটা ভাগ হৈছে স্বৰ বা অনিয়ত ঘৃষ্ট ধ্বনি। ওঠ আৰু জিভাৰ অৱস্থানৰ সলনি কৰি এই স্বৰধ্বনি বা অনিয়ত ঘৃষ্ট ধ্বনিসমূহ উচ্চাৰণ কৰা হয়। স্বৰধ্বনিসমূহ উচ্চাৰণ কৰোঁতে ওঠ আৰু জিভাই মূলতঃ বিশেষ ভূমিকা পালন কৰে। গতিকে ওঠ দুটাৰ আকৃতি কেনে হয়, জিভাখন কিমান দাং খায় ইত্যাদি দিশৰ ভিত্তিত স্বৰধ্বনিসমূহকো বিভিন্ন ভাগত বিভক্ত কৰা হয়। অনিয়ত ধ্বনিৰ অন্য এটা ভাগ অন্তস্থ ধ্বনি, যাক অৰ্ধস্বৰ বুলি কোৱা হয়, ছেমি ভাৱেল। উ আৰু ইয় এনেধৰণৰ ধ্বনিৰ উদাহৰণ। অন্তস্থ ধ্বনিবোৰ কেতিয়াবা স্বৰধ্বনিৰ লক্ষণ প্ৰকাশ কৰে। সি আপোনা আপুনি স্বৰধ্বনিৰ নিচিনাকৈ শব্দৰ মাজলৈ আহি যায়। কেতিয়াবা সি ব্যঞ্জনৰ লক্ষণো প্ৰকাশ কৰে। আৰু স্বৰধ্বনিসমূহৰ নিচিনাকৈ এই অৰ্ধস্বৰসমূহো সদায় সঘোষ ধ্বনি। হাওঁফাওঁৰ পৰা বাহিৰলৈ ওলাই অহা বায়ু প্ৰবাহক যেতিয়া মুখ বিবৰৰ অংশত বন্ধ কৰি নাসিকা বিবৰেদি ওলাই যাবলৈ দিয়া হয়, তেনে অৱস্থাত সৃষ্টি হোৱা ধ্বনিবোৰক নিয়ত ধ্বনি বুলি কোৱা হয়, বা চমুকৈ যাক নাসিক্য ধ্বনি বুলিও জনা যায়। ম, ন, ঙ আদিবোৰ নিয়ত ধ্বনি বা নাসিক্য ধ্বনি। এই প্ৰধান ভাগকেইটাৰ উপৰিও কেতিয়াবা আকৌ ধ্বনিসমূহৰ ইহঁতৰ উচ্চাৰণৰ প্ৰাবল্যৰ আধাৰতো শ্ৰেণী বিভাজন কৰা হয়। যেতিয়া ধ্বনিসমূহ অধিক শ্বাসৰ যোগেদি উচ্চাৰিত হয়, তেনে ধ্বনিসমূহক কোৱা হয় মহাপ্ৰাণ ধ্বনি, আৰু কেতিয়াবা যদি কম শ্বাসৰ যোগেদি উচ্চাৰিত হয়, তেনে ধ্বনিবোৰক কোৱা হয় অল্পপ্ৰাণ ধ্বনি। গতিকে এই অল্পপ্ৰাণ আৰু মহাপ্ৰাণ এই দুটাও এই ধ্বনিৰ শ্ৰেণী বিভাজনৰ এই দুটা অংশ। এনেদৰে ধ্বনিসমূহক বিভিন্ন ধৰণে শ্ৰেণী বিভাজন কৰা হয়। ধ্বনিৰ উচ্চাৰণৰ স্থান, উচ্চাৰণৰ ধ্বনিৰ আধাৰত ধ্বনিসমূহ যেনেকৈ শ্ৰেণী বিভাজন কৰা হয়, ঠিক তেনেদৰে ধ্বনিৰ লগত জড়িত অন্যান্য কিছুমান দিশ যেনে সুৰ, সুৰলহৰ, শাখাঘাত, সন্ধি, অক্ষৰ ইত্যাদি দিশসমূহো এই উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানত অধ্যয়ন কৰা হয়। ধ্বনি বিজ্ঞানৰ অন্য এটা শাখা হৈছে ধ্বন্যাত্মক ধ্বনি বিজ্ঞান। বক্তাৰ মুখৰ ধ্বনিসমূহ শ্ৰোতাৰ কাণত কেনেদৰে প্ৰতিধ্বনিত হয়, এই সম্পৰ্কে ধ্বনি বিজ্ঞানৰ এই শাখাটোত বিশেষভাৱে অধ্যয়ন কৰা হয়। শ্ৰোতাৰ কাণ আৰু মগজুত ধ্বনি বিজ্ঞানৰ এই শাখাই বিশেষভাৱে দৃষ্টি ৰাখে। ধ্বন্যাত্মক ধ্বনি বিজ্ঞানৰ প্ৰধান আলোচ্য ক্ষেত্ৰ দুখন। এটা শাৰীৰিক দিশ, বিশেষকৈ শ্ৰোতাৰ শাৰীৰিক দিশ, কাণৰ গঠন আৰু কাণৰ কাৰ্য, আৰু সজ্ঞানাত্মক দিশ বা বোধৰ লগত জড়িত যিটো দিশ, স্বৰ, ব্যঞ্জন আদিবোৰ শ্ৰোতাই কেনেভাৱে গ্ৰহণ কৰে, আৰু ২ নম্বৰতে এইবোৰক কেনেদৰে অৰ্থ উদ্ঘাটন কৰে ইত্যাদি। এই সজ্ঞানাত্মক দিশ বা শাৰীৰিক দিশ, এই দুয়োটা দিশ ধ্বনি বিজ্ঞানৰ এই শাখাটোত বিশেষভাৱে অধ্যয়ন কৰা হয়। এটা কথা উল্লেখযোগ্য যে উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানে সাধাৰণতে বক্তাৰ লগত জড়িত, আনহাতে ধ্বন্যাত্মক ধ্বনি বিজ্ঞানে বক্তাৰ লগতে মৌখিক যোগাযোগৰ অন্য এজন গুৰুত্বপূৰ্ণ অংশীদাৰ শ্ৰোতাৰ লগতো ই সমানে জড়িত, বা শ্ৰোতাক বিশেষভাৱে এই শাখাটোৱে অধ্যয়ন কৰে বা গুৰুত্ব আৰোপ কৰে। ধ্বন্যাত্মক ধ্বনি বিজ্ঞানে ভাষা বিজ্ঞানৰ লগতে শৰীৰতত্ত্ব, মনোবিজ্ঞান ইত্যাদি সম্পূৰ্ণৰূপে নকৰিলেও ইয়াৰো কিছুমান সংগতিপূৰ্ণ দিশ ভাষা বিজ্ঞানৰ এই শাখাটোত অধ্যয়ন কৰা হয়। অন্য এটা শাখা হৈছে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান।
শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত ধ্বনিৰ শ্ৰৱণ গুণ বা শাৰীৰিক গুণ সম্পৰ্কে অধ্যয়ন কৰা হয়। এই শাখাটোত বাগধ্বনিয়ে বহন কৰা যিবোৰ সময়ৰ লগত জড়িত লক্ষণ, যেনে বাগধ্বনিয়ে সৃষ্টি কৰা কম্পনাংকৰ তৰংগ দৈৰ্ঘ্য, ইয়াৰ সময়, তৰংগৰ লক্ষণ ইত্যাদি দিশসমূহ আলোচনা কৰে। আৰু লগতে তৰংগৰ এনে লক্ষণসমূহৰ লগত সুৰ, চাখাঘাত, বিশিষ্ট ধ্বনি, উপধ্বনি আদি উচ্চাৰণাত্মক ভাষা বিজ্ঞানে যিবোৰ ধাৰণা আগবঢ়াইছে, এইসমূহৰ এটা সংগতি স্থাপন কৰে। ধ্বনি তৰংগ, ধ্বনিৰ বায়ু প্ৰবাহ, অনুনাসিকতা, ঘোষত্ব আদি জুখিবৰ বাবে ভাষা বিজ্ঞানৰ এই শাখাটোত বিভিন্ন যন্ত্ৰপাতি যেনে কাইমোগ্ৰাফ, স্পেক্ট্ৰোগ্ৰাফ, পেলিট্ৰোগ্ৰাফ আদি ব্যৱহাৰ কৰা হয়। বিভিন্ন যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় কাৰণে ভাষা বিজ্ঞানৰ এই শাখাটোক শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানক যান্ত্ৰিক ধ্বনি বিজ্ঞান নামেও জনা যায়। গতিকে আমাৰ এই আলোচনাত মূলতঃ আমি কেইটামান দিশ আলোচনা কৰিলোঁ। ধ্বনি বিজ্ঞান শব্দটোৱে বা পৰিভাষাটোৱে কি কি অৰ্থ প্ৰকাশ কৰে, কোনকেইটা দিশ সামৰি লয়, ধ্বনি বিজ্ঞানৰ প্ৰধান যিকেইটা শাখা আছে, উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান, ধ্বন্যাত্মক বা শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান, এই তিনিওটা শাখাই ভাষা বিজ্ঞানৰ বা ভাষাৰ লগত জড়িত কোনকেইটা দিশ মূলতঃ সামৰি লয় বা কোনকেইটা দিশত গুৰুত্ব আৰোপ কৰে, এইকেইটা আমি ওপৰৰ আলোচনাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিলোঁ বা সামৰি ল'বলৈ চেষ্টা কৰিলোঁ। ইয়াতে কেইটামান প্ৰশ্ন শিক্ষাৰ্থীসকলৰ বাবে ৰখা হৈছে। আশা কৰা হৈছে প্ৰশ্নকেইটা শিক্ষাৰ্থীসকলে কৰিবলৈ চেষ্টা কৰিব আমাৰ আলোচনাৰ ভিত্তিত। আৰু প্ৰশ্নকেইটা যেতিয়া কৰিবলৈ সক্ষম হ'ব, তেতিয়া আমাৰ আলোচনাটো তেওঁলোকৰ উপকৃত হৈছে বুলি আমিও ভাবিব পাৰিম বা শ্ৰোতাই বা শিক্ষাৰ্থীসকলে নিজেও ভাবিবলৈ পাৰিব। দুখনমান প্ৰসংগ পুথি দিয়া গৈছে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই প্ৰসংগ পুথিসমূহো পঢ়িবলৈ চেষ্টা কৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই আলোচনা ইমানতে সমাপ্তি মাৰিছোঁ। ধন্যবাদ।